हेलो दोस्तों वेलकाम टू माय यूट्यूब चैनल। आज आम मैं झरना चाब आई साइकेल लो पिनी ताऊ आम कत चलाई चालक। तो हेलो दोस्तों फाइनेली एबार पाई गलहि ये मुख हाथ धुई चालक इतना मैं बरषुण दिल पूरा गाय नदी पानी चालक। तो गाय नदी पानी चुके आम झरना चाबले जाऊँ बोलक। हेलो दोस्तों आम 40 नम्बर स्पीड आखि आसो चालक। हेलो दोस्तों आम मैं झरना पाई गल चाब नी चालक मैं झरना इन हेवी ना मैं डायरेक्ट रियल चाबले जाऊँ बोलक। तो आम 2 घंटा खुजकाई पासी पागे ना मैं चालक पहाड़ मजे मजे ये साइड ये खुजकाई पा ना मैं बहुत कष्ट हिल मजे मजे अहा 2 किलोमीटर खुजकाई तो बोलक दौड़ूँ बोलक दौड़ूँ। भिडिओ शेषলৈকে চাই থাকিব ডাইৰেক্ট ঝৰ্ণা দেখিবগৈ মানে। আপোনালোকে যদি সৌকালত টিঙৰ পৰা ঘৰৰ পৰা জঁপিয়া ফিলিংছটো থাকে তেতিয়াহ'লে চালক ইয়াত জঁপিয়াব পাৰিব। ইয়ালৈ আহিলে আপোনালোকে জঁপিয়া ফিলিংছটো ল'ব পাৰিব লাগিব চালক। কেনেকুৱা লাগিছে নাজাৰাটো চালক। চাওক না এইকেইটা কেনেকৈ গৈছে চালক। ইয়ালৈ আহিলে মানে 2 কিলোমিটাৰ খোজকাঢ়িব লাগিব মানে বহুত দূৰ গ'ল বলক। এইবোৰ শিলগুটি চক নহয় চেণ্ডেল হাতত লৈ এইটো দহত সোমাই পৰিছিলে। এইটো আমি মানে পুৰা চক না জেগা চক না বে জেগাবোৰ চক পুৰা ভাগৰ লাগি গৈছেগৈ মানে। এটি বান্দৰ জঁপিয়াই আছে মানে মই জঁপিয়াবই পৰা নাই চালক। এইবোৰ কেনেকুৱা শিল চালক না। এইটো পানীত পৰিলে ওখ পাহাৰৰ মাজেদি আমি ঝৰ্ণা চাব গৈছোঁ। ভিডিঅ'টো চাই থাকক আৰু। তো গাইজ এইকেইটা মুতিছে দেখিছে তো আহি পিনি অকণমান বহিছোঁ মানে তিতি মেলি এটা হ'ল পেঞ্চন চাই লওঁ না কি ধুনীয়া নে কিমান ওখ পাহাৰ চাই লওঁ না। আমিকেইটা আহিছোঁ পুৰা ভাগৰ লাগিছে মানে। এই পাহাৰখনৰ পৰা কি ধুনীয়া পানী আহিছে আৰু মাতটো শুনিছে নাই মই নাজানো কিন্তু বহুত মানে পানী জগনি পুৰা দিছে। ইয়ালৈ আহিলে বহুত মানে ভাবি চিন্তি আহিব। এই পেটুৱাতে অকল খাই থাকে টেষ্ট কৰোঁতে। এই বিস্কুট 2 মান দে খুৱাই দে আকৌ খাই থাকে জহনি মান। আমি আহি পাইছোঁ আৰু যেন তেনে চাওক ইয়াত পাহাৰত কেনেকৈ মাটি খহাই চাওক মানে ঝৰ্ণাখন চাবলৈহে ক'বলৈহে বহুত মানে হেৰি। ঘৰত গা ধুই নাহা মানে ঝৰ্ণাত গা ধুম বুলি ইয়াত গা ধুব পাওঁ নে নাপাওঁ সেইটো কথা মানে। এহেঁতিকেইটা জঁপিয়াই গৈছে কেলা মই যাবই পৰা নাই। এই পেটুৱাতে দৌৰি ফুৰিছে সৰু সৰুতে। তো আমাৰ ভাগৰে লগা নাই মানে আহিয়ে আছোঁ পোৱাগৈ নাই। এই মানে এইবাৰ পৰা ইপাৰলৈ আহি থকা হৈছে মানে বহুত কষ্ট মানে আহিবলৈ ক'বলৈহে বহুত কষ্ট। চাই থাকক ভিডিঅ'টো নদী পামগৈ দিয়ক চাই লওক। ফাইনেলি সৰু ঝৰ্ণাটো পাই গ'লহি। পাহাৰৰ ওপৰৰ পৰা পৰিছে মানে গছ গছনি দেখা নাই মানে বহুত ওখ পৰা। ব'লক আমি আৰু ল'ৰা এটাক চাব নি
এইটো দেখিছে নহয়, এইটো শকত ল'ৰা যে সেইকাৰণে খোজকাঢ়িব পৰা নাই মানে। আমি অকণ ৰখি দিছোঁ বাৰু, ব'লক। বহুত কষ্ট গাইছ, আৰু 2 কিলোমিটাৰ আছে। সৌ জনাটো পাইছোঁ। মোৰ ঘাম কেনেকৈ ওলাইছে দেখিছে ন, ইমান কষ্টত আহিছোঁ আৰু। ব'লক। জংঘলী মানুহৰ নিচিনা খোজকাঢ়ি ফুৰিছোঁ আমি। চাই লওক, গোটেই জংঘলে হাবিয়ে বননিয়ে আমি চিকাৰ কৰিবলৈ অহা আগতে হৈছেগৈ। ত' গাইছ, আমি 2খন পাহাৰ পাৰ হৈ পিনি এইখিনি ৰখিছোঁহি। নাপাহি নি? মই 2খন পাহাৰ পাৰ হ'লোঁ বুলি আহিছোঁ, কিন্তু এতিয়া নাই হোৱা বোলে, আৰু 1 কিলোমিটাৰমান আছে 2খন পাহাৰ পাৰ হ'লে। আমি মানে এই মলুৱা বন্ধু এনেকুৱা নজপিয়াই মানে। আৰু বেছি নাই, আপোনালোকক জুম কৰি দেখুৱাব নোৱাৰোঁ নহয় এতিয়া। কেমেৰা বেয়া হৈ গৈছেগৈ পুৰা, চাব নি এইফালে কেনে জপিয়াম। এইটো গাইছ, আমি আহি থাকোঁতে কিবা বস্তু এখিনি দেখিলোঁ, চাব নি? এইখিনি পুৰা মৌ মাখিৰ নিচিনা কিবা, আপুনি কি কমেণ্ট কৰি জনাব মোক জানিলে। ব'লক, ভিডিঅ'টো চাই থাকক মানে। বহুত কষ্ট মানে, আহিও ভাল লাগে মানে, সেইটো কথা। জীৱনত প্ৰথমবাৰ এনেকৈ খোজকাঢ়িছোঁ, চাই লওক। জীৱনৰ প্ৰথমবাৰ চব পেন এইখিলৈকে তিতিছে। আপোনালোকে মাতটো বুজি পাইছে নে নাপাইছে নাজানো, মই কিন্তু বাইক কৈছোঁ আৰু চলক। আৰু বহুত টুকুৰা আছে মানে, সিহঁতি লৈ গৈছে, আমি চিনি নাপাওঁ যে, সেইকাৰণে এইবোৰক একেবাৰতে ডাইৰেক্ট ঝৰ্ণা দেখুৱামগৈ। ত' ফাইনেলি ঝৰ্ণা পামগৈ এতিয়া। গোটেইবাৰ মানে কষ্ট মষ্ট কৰি 3বাৰ 4বাৰ ৰখি পিনি পাইছোঁহি আৰু। বৰষুণো দি দিলে মাজত মানে, সেইকাৰণে অকণমান দেৰি হৈছে। আৰু এটা ল'ৰা মানে পোৱাহিয়ে নাই, সেই পেটুৱাটো যে, সেইটো পোৱাহিয়ে নাই। সেইটো তাত থাকি আহিলে। সেইটো খোজকাঢ়িব নোৱাৰে আকৌ। খোজকাঢ়ি গৰম উঠিছে, বৰষুণ দিলেও গৰম উঠিছে। লৈ থৈছোঁ, মই ভিডিঅ'টো দীঘলীয়া কৰিব পাৰোঁ, কিন্তু দীঘলীয়া নহয় মানে, ইয়াত ভিডিঅ'বোৰ বনাবলৈ বহুত কষ্ট হয়। মানে ইয়াত হিল চিল বহুত আছে ন, মোবাইলটো পৰিব বুলি ভয় লাগে আকৌ, ল'ৰা এটা পশু নহয় যে, সেইকাৰণে। চাই লওক না বে, কি মজা জেগা। মই মোক ধুইছে বুলি নাভাবিব আকৌ, মই ঘামিছোঁ এনেকৈ, বহুত কষ্টকৈ এই ঘামি ঘামি গৈছোঁগৈ। ত' গাইজ মানে ভাগৰ লাগি আমি ইয়াত পাইছোঁ দেই। এইবাৰ মানে আৰু ধুনীয়া ধুনীয়া মানে নদী দেখি গৈ থাকিম মানে, বিৰাট ধুনীয়া ধুনীয়া। চাই লওক না বে, কেমেৰাটো মানে পানীও মালে, সেইকাৰণে মানে ভাল লগত উঠোৱা নাই। পৰিছিলোঁ কেলা। ত' চাই থাকক ভিডিঅ'টো, একেবাৰে ঝৰ্ণা পাইছোঁহি আৰু, ওচৰ পাইছোঁহি আৰু। ত' হেল্ল' দোস্ত, আজি মানে আমি ঝৰ্ণা পামগৈ নাই ঠিক নাই মানে, কিন্তু এটা কথা, আমি সোঁমাজৰ পালোহি, কিন্তু আকৌ ঘৰলৈ যাব পাৰিম নাই সেইটো কথা। আকৌ আহিবিনে? সি আকৌ নাহোঁ বুলি কৈছে, ই মানে ঘৰৰ পৰা কান্দি কান্দি আহিছিলে, আকৌ ইয়াতো কান্দিব পাইছে সি মানে। আমাৰ একো নাই, আমি ষ্ট্ৰং মানুহ হয় নাই? ষ্ট্ৰং মানুহ। হেল্ল' দোস্ত, আমি ফাইনেলি সৰু ঝৰ্ণাটো পাইছোঁহি আৰু, চাব নি? চাই লওক, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ৰখিদ, একদম ওচৰৰ পৰা দেখুৱাই দিছিলোঁ মই। কেনেকুৱা মজা লাগিছে, ৰখিদ, ওচৰৰ পৰা দেখুৱাই দিছিলোঁ মই। চাব নি, তাই ওচৰৰ পৰা দেখুৱাম, আপোনালোকে চিন্তা নকৰিব। চাই লওক, মানে কেমেৰাটো বেয়া হ'ল যে, সেইকাৰণে দেখিব নাই আপোনালোকে, ইভাগে কেনেকুৱা মজা। কেনেকুৱা লাগিছে কওক বাৰু, আমাৰ মন পুৰা মজা। জনাওক, আমি মানে এনেকৈ চাবলগীয়া আছে, কেনেকুৱা মজা লাগিছে। কিমান কিলোমিটাৰ খোজকাঢ়ি গৈছে। এই আপোনালোকে মেইনখন দেখা নাই মানে, এইখন মানে হেভি নহয়, আৰু এখন আছে মানে। চাই লওক, এই ল'ৰাটোৱে গা ধুব এতিয়া, চাবগৈ দেই। চাই লওক, এতিয়া মেইনখন চাংগে বোলক, আৰু মেইনখন চাবলৈ 1 কিলোমিটাৰ আছে। চাই লওক, মই গা ধুব নোৱাৰোঁ।
তোক আছে টিকি গ'ল কিবা টিকিহে হ'ল তোক আছে এইগিলা চব না এইয়া তলত আছে তই আহ বোলে এইগিলা এটা সকলো হেৰি কৈছে এতিয়া আৰু কৰি ল'ম পুৰা গান ধুই ল'লো চবে গা ধোৱাত লাগিছে মানে ময়ো গাটো ধুই ল'লো মানে পুৰা তাৰ লগতে হাত মেলি মেলি ফটো মাৰিছে মই কৈছিলোৱে আজি এইবোৰ চবেই গা ধুলে আহিয়ে কি মজা লাগিছে চব না কিমান ওপৰৰ পৰা পৰি আছে আমি 4 কিলোমিটাৰ এনেই অহা নাই নহয় হেল্ল' দোস্ত আমি মানে ফাইনেলি ডাঙৰখন পাই গ'লো চাব নি ৰখি দিয়ক তুমি কি মোবাইল চাব ৰখি দিয়ক বেয়া মজা মানে চাব ৰখি দিয়ক দৌৰি গৈছো মানে ডাঙৰখন চাব নি ডাঙৰখন চাই লওক এইখন তো বলক গা ধুলে বলক বেয়া মজা মানে কিমান ওপৰৰ পৰা পানী পৰি আছে চাব নি দুঘণ্টা 3 ঘণ্টা খোজকাঢ়ি আহি পিনি ইয়াত ৰখিছোঁ ইয়াত মজা লাগিছে এৰি মানে পুৰা মজা পাইছে মানে ঝৰ্ণাখন দেখি গ'ল যে তো ফাইনেলি 4 ঘণ্টা খোজকাঢ়ি আহি ফাইনেলি মানে কি মজা লাগিছে মানে বতাহ ইয়ালৈকে দিছে পুৰা দিছে টাউনখন মই লাগিব চাব নি কিমান মজা চাই লওক চব কিমান মানে ইয়াত পুৰা বতাহ মাৰিছে মানে ইয়াত গা ধোৱাতকৈ পুৰা ঠাণ্ডাহে বেছি মানে এতিয়া ইয়াত তলত এতিয়া গা ধুব পাওঁ নাই লাগে সেইটোহে লাগে আমি 6টা আহিছিলোঁ 6টা কি মজা লাগিছে মানে এই ল'ৰাটোক নাই এই ল'ৰাটোৱে পুৰা মানে একো ভয় নকৰে মানে ই বহুত হেভি ল'ৰা মানে আমি মানে গাটো ধুই লওঁ আপোনালোকে অকণমান ৰখি দিয়ক আমি মানে ইমান দূৰ পৰা এনেই অহা নাই নহয় হয় নাই হেল্ল' দোস্ত এইখনত গা ধুবলৈ নোৱাৰি মানে পুৰা ওপৰৰ পৰা পানী পৰি থাকে যে সেইকাৰণে মানে গা ধুব নোৱাৰি বহুত কষ্ট মানে ইয়াত মাথাত পানী পোৱা শিল পোৱা মাথাত পানী পোৱা একেই কথা মানে সেইকেইটা লেং খাবলৈ মন পোৱা নাই মানে সেইকাৰণে মানে সেইটো কথা জীৱনত প্ৰথমবাৰ এনেকুৱা ঝৰ্ণা দেখিছোঁ আপোনালোকে দেখিলে কমেণ্ট কৰি জনাব মই মানে প্ৰথম দেখিছোঁ চাই লওক কি ধুনীয়া ঝৰ্ণা মানে আপোনালোকে যদি আহিব বিচাৰে মানে 2 ঘণ্টা বাদ হয় নদীয়ে আহিব লাগিব চাই লওক ইয়াত কিন্তু নেটৱৰ্ক চেটৱৰ্ক একোৱে নাপায় বহুত মজা লাগিছে প্ৰায় পুৰা এতিয়া ঘৰলৈ যাবলৈ হৈ গ'ল ব'লক গা চা ধুই পিনি প্ৰথমবাৰৰ কাৰণে মানে আহি পিনি এনেকুৱাবোৰ দেখিলোঁ সিহঁত দেই চাই লওক না গোটেই সোপাই ইয়াত কিন্তু কোনো গা ধুব নোৱাৰিলে কোনো গা ধুব পৰা নাই হেল্ল' দোস্ত এই জেগাটুকুৰাৰ নাম মানে জেংৰা বুলি কয় আৰু আমাৰ অৱস্থা চব চেণ্ডেল হাতত লৈ আৰু এইটো খোজ কাঢ়িব পৰা নাই এতিয়া ইয়াত আহি কেনেকুৱা ফূৰ্তি কৰিছেহি এবাৰ ঘৰলৈ যাবলৈ লৈছোঁ মানে মোবাইলটো কি হ'ল বাই বাই জেংৰাই এখন বহুত মজা লাগে মানে ফাইনেলি আমি চবেই গুচি আহিলোঁ মানে ইমান টাইম গা ধোৱাটো ভাল নহয় 1 ঘণ্টা গা ধুলোঁ আমি 1 ঘণ্টা চাই লওক আপোনালোকে যদি আহে মানে মোক কণ্টেক্ট কৰিব মই দেখুৱাই দিম জেগাটুকুৰা চাই লওক আমি আৰু মই মানে লাষ্টত থাকি গ'লোঁ বাকী চব আগত গ'লগৈ চব ভিডিঅ'টো চাই থাকক আমি ইটো ঝৰ্ণাত গা ধুমগৈ আকৌ আমি মানে সেইখন ঝৰ্ণাৰ পৰা আহি পিনি আকৌ ইখন ঝৰ্ণাত মানে সিহঁতি গা ধুও নুধুও কৰি পিছে মানে সিহঁতি এতিয়াহে জানে চাওক না ঝৰ্ণাখন সেইখনতকৈ এইখনেই ভাল লাগে সৰু হ'লেও মানে আপোনালোকে মোৰ ইমান কেমেৰাটো ভাল নহয় ইভাগে মানে কি ধুনীয়া লাগিছে